কলগছ অসমীয়া সমাজ জীৱনৰ লগত সম্পৰ্কিত অন্যতম সম্পদ। এগৰাকী কিশোৰীৰ পুষ্পিতা হোৱাৰ পৰা আৰম্ভ কৰি বিয়া সবাহত কলগছ ব্যৱহাৰ কৰা হয়। বানপানীৰ সময়তো কলগছ ভূৰ বন্ধাটো অসমৰ পূৰ্বৰ পৰম্পৰা। এই কলগছ লৈ সম্ভাৱনীয়তা কঢ়িয়াই আনিছে ছ'চাইটি ফৰ ছ'চিঅ' ইকনমিক ৰিজনে। উল্লেখযোগ্য যে যোৰহাটৰ প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰমথ কুমাৰ বৰুৱাৰ উদ্যোগত কলগছৰ আঁহেৰে কাপোৰ প্ৰস্তুতৰ যোজা চলাইছে। বিশেষকৈ নৱপ্ৰজন্মক উদ্যমীসকলক একত্ৰিত কৰি তেখেতে ব্যৱসায়ৰ প্ৰতি আগ্ৰহী কৰি তুলিছে। এই সম্পৰ্কে প্ৰমথ বৰুৱাই এনিফকাছ.com-ৰ আগত এনেদৰে কয়। এটা উদ্যোগ হ'ব পাৰে, এনে এটা বস্তু যে এইটো কোনো ৰকেট সায়েন্স নহয়, একদম অতি সাধাৰণ মেচিনেৰীৰে আমি এই উদ্যোগটো কৰিব পাৰোঁ। আৰু আমাক ৰ মেটেৰিয়েলছ কিনিব নালাগে। প্ৰথম অৱস্থাত আমাৰ ৰ মেটেৰিয়েলছ কিনিব নালাগে। যেতিয়া কলৰ কৃষি বাঢ়িব, আমি কল বিক্ৰী কৰি পেলাই খেতিয়কে পইচা পাব আৰু গছবিলাক আমি বানানা ফাইবাৰত লগাব পাৰিম। ইয়াৰ লগত জড়িত হৈ আছে ডাক্তৰ মুকুল চন্দ্ৰ বৰা আৰু ৰূপম কাকতিকে আদি কৰি বহুকেইজন। জানিব পৰা মতে অহা 2 বা 3 মাহৰ পৰা তেওঁলোকে কাপোৰ প্ৰস্তুত কৰিবলৈ সক্ষম হ'ব। যোৰহাটৰ পৰা গোপাল কৃষ্ণ বাহৈ সহযোগত এনিফকাছ.com।